স্বাগতম সকলোকে। আজি মই লৈ আহিছোঁ এটা ভাওনা ভিডিঅ' লৈ। আজি দৌল যাত্ৰা। মই উপস্থিত আছোঁ বাসুদেৱ নৰুৱা সত্ৰত। সত্ৰ কাষৰে কৰঙাবাৰী মোৰ বান্ধৱী ঘৰত আজি মই দুদিনে আছোঁহি। দৌল যাত্ৰাৰ সময়ত বহুতে আগবঢ়াই থোৱা ভাওনা প্ৰদৰ্শন কৰে এই বাসুদেৱ নৰুৱা সত্ৰত। আৰু সেই মৰ্মে কালিও দুখনকৈ ভাওনা হৈ গৈছে আৰু আজিও দুখন ভাওনা আছে। দিনতো এখন চালোঁ আৰু এতিয়া ৰাতি ভাওনা চাবলৈ মই ভাওনাস্থলীত উপস্থিত আছোঁ। আৰু ভাওনা এয়া প্ৰথমেই আমাৰ গৃহস্থৰূপী মোৰ ভগ্নী পৰিয়ালে এয়া ভাওনা দলটিক আদৰণি জনাইছে। একদম নিজান পৰি আছে দেই। এতিয়া ভাওনা শেষ হৈছে আৰু আমি এই দুজনী ৰৈ আছোঁ এই দোকানবিলাকৰ লগত। দোকানবিলাকত মানুহ আছে, এজনী বাখৰ আৰু এজনী মই।